নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শুভাকাংক্ষী ৰাইজ আপোনালোক নিশ্চয় ভালে আছে হয় ময়ো ভালে আছো আপোনালোকে ভালে থকাটো মই সদায় কামনা কৰোঁ আপোনালোকক মই আজি এনে এটা বেমাৰৰ কথা কম যিটো বেমাৰে সাধাৰণতে আমাৰ সমাজত তিৰোতা নাইবা ছোৱালী মানুহৰ ক্ষেত্ৰত প্ৰযোজ্য হয় সাধাৰণতে এনেকুৱা কিছুমান বেমাৰ আছে যিবোৰ বেমাৰে সময়ত ঠিক কৰি নললে সেই বেমাৰে ভয়ানক বা জটিলতাৰ সৃষ্টি কৰে জীৱন শেষ কৰি দিয়ে 14-15 বছৰ বয়সৰ তিৰোতা বা ছোৱালী এজনীক 60-70 বছৰৰ বয়সৰ মানুহৰ দৰে লাগে সেই বেমাৰটো হ'ল লিকুৰিয়া ৰোগটো আচলতে কি ই হ'ল এবিধ মাইকী মানুহ বা ছোৱালী মানুহৰ জনীৰ পৰা ওলোৱা বা নিৰ্গত হোৱা বগা স্ৰাৱ এই ডাঠ হালধীয়া সেউজীয়া ৰঙৰ স্ৰাৱ এই ৰোগটো কেনেকৈ হ'ব পাৰে সাধাৰণতে তিৰোতা এজনী বা ছোৱালী এজনীৰ ক্ষেত্ৰত এই ৰোগটো বিভিন্ন কাৰণৰ কাৰণে হ'ব পাৰে নাম্বাৰ 1 জনিত বেক্টেৰিয়াৰ আক্ৰমণ 2 নম্বৰ ইষ্টৰ আক্ৰমণ 3 নম্বৰ যৌন সংক্ৰমণ 4 নম্বৰ স্বাভাৱিক হৰমনৰ উত্থান পতন 5 নম্বৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱ 6 নম্বৰ ডায়েবেটিছ বা মধুমেহ বা কৃমি ৰোগ থাকিলে আৰু বেছিকৈ এণ্টিবায়টিক ব্যৱহাৰ কৰিলে স্ৰাৱ সাধাৰণতে দুই ধৰণৰ প্ৰথমবিধ হ'ল স্বাভাৱিক আৰু দ্বিতীয়বিধ হ'ল অস্বাভাৱিক স্বাভাৱিক স্ৰাৱটো একেবাৰে স্বচ্ছ বগা অলপ আঠাযুক্ত আৰু মৃদু বা গণহীন অস্বাভাৱিক স্ৰাৱটো সাধাৰণতে ডাঠ ফেনাযুক্ত সেউজীয়া আৰু হালধীয়া হ'ব পাৰে ট্ৰাইকনিয়াইচিছৰ দৰে বেক্টেৰিয়া বা যৌন সংক্ৰান্তৰ দ্বাৰা আক্ৰান্ত হৈ সাধাৰণতে জনীৰ ৰোগৰ সৃষ্টি হয় আৰু তেতিয়া এনেকুৱা স্ৰাৱ নিৰ্গত হয় মাছৰ দৰে যদি গণযুক্ত স্ৰাৱ ওলায় তেতিয়া ই বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হৈ জনীৰ ৰোগৰ সৃষ্টি হোৱা বুলি আমি ধৰি ল'ব পাৰোঁ ডাঠ আৰু বগা স্ৰাৱ হ'লে ই ইষ্টৰ দ্বাৰা আক্ৰান্ত হৈ জনীৰ ৰোগৰ সৃষ্টি হয় বুলি আমি ধৰি ল'ব পাৰোঁ স্ৰাৱৰ পৰা হ'ব পৰা জটিলতাসমূহ বাৰে বাৰে পেচাব লাগিব তলপেট বিষাব শৰীৰ একেবাৰে দুৰ্বল হৈ পৰিব যৌনাংগৰ খুজুতি অনুভৱ কৰিব হাত ভৰি বিষাব আৰু জ্বৰৰ সৃষ্টি হ'ব ইয়াক কেনেকৈ চিকিৎসা কৰিব পাৰি লিকুৰিয়া চিকিৎসাৰ কাৰণে কিছুমান পৰামৰ্শ আৰু চিকিৎসা আগবঢ়োৱা হ'ল নাম্বাৰ 1 এণ্টিফাংগেল মেডিচিন ব্যৱহাৰ কৰি নাম্বাৰ 2 জীৱনশৈলীৰ পৰিৱৰ্তন বিশেষকৈ ঋতুচৰ্যা আৰু দিনচৰ্যা প্ৰপাৰ কৰিব লাগে নাম্বাৰ 3 পৰিষ্কাৰ পৰিচ্ছন্নতা ঠিকমতে ৰাখিব লাগে নাম্বাৰ 4 পাতল কাপোৰ পিন্ধিব লাগে নাম্বাৰ 5 ইষ্ট্ৰজেনৰ ব্যৱহাৰ কৰিব লাগে নাম্বাৰ 6 প্ৰাকৃতিক চিকিৎসা কৰিব লাগে প্ৰাকৃতিক চিকিৎসাৰ ভিতৰত বেঠেৰ গুটি হালধি এল'ভেৰা নাৰিকলৰ তেল আদি ব্যৱহাৰ কৰিব লাগে আৰু লগতে আমলখি আৰু তুলসীও ব্যৱহাৰ কৰিব পাৰি ৰোগৰ জটিলতা থাকিলে যেনে অত্যাধিক যদি দুৰ্গন্ধযুক্ত বগা স্ৰাৱ নিৰ্গত হয় তেতিয়া তৎক্ষণাৎ ডক্তৰৰ পৰামৰ্শ ল'ব লাগে আপোনালোকে বগা স্ৰাৱ হ'লেই যে কৰ্কট ৰোগৰ সৃষ্টি হ'ব এইটো ভয় খাব নালাগে কাৰণ কৰ্কট ৰোগৰ লগত যদিও বগা স্ৰাৱৰ সম্বন্ধটো আছে তথাপিতো আন কাৰণো থাকিব পাৰে সাধাৰণতে 35-40 বছৰৰ অলপ বেছি বয়স হোৱা ৰোগীৰ ক্ষেত্ৰতে কেঞ্চাৰ হোৱাৰ সম্ভাৱনাটো থাকে 14-15 বছৰ বয়সত যদি এই ৰোগটো হয় তেতিয়া তাক মনালিয়া বুলি কয় আৰু তাৰ ওপৰত অৰ্থাৎ 35-40 বছৰ বয়সত যদি এই ৰোগটো হয় তেতিয়া তাক টাইপোমনালিয়া বুলি কোৱা হয় স্ত্ৰীৰ যদি এই ৰোগটো থাকে তেতিয়াহ'লে তোৰ স্বামীৰো এই ৰোগটো হোৱাৰ সম্ভাৱনাটো বেছি কাৰণ বিবাহিত জীৱনত স্বামী আৰু স্ত্ৰীৰ মাজত যৌন সম্বন্ধটো থাকে বিবাহিত জীৱনত যদি তেওঁলোকৰ 2-3 বছৰলৈ কোনো ল'ৰা ছোৱালী জন্ম নাপায় বা সতি সন্ততি নাথাকে আৰু যদি স্ত্ৰীটোৰ যদি বগা স্ৰাৱৰ নিচিনা ৰোগ থাকে তেতিয়াহ'লে স্বামী স্ত্ৰী উভয়ে তৎক্ষণাৎ ডক্তৰৰ পৰামৰ্শ ল'ব লাগে সৌদয় শেষত মই ৰাইজক এটা কথাই ক'ম এই ৰোগটোৰ সৃষ্টি হ'লে কোনো ধৰণৰ ভয় খাব নালাগে কৃমিনাশক ঔষধ খাব লাগে ডায়েবেটিছ পৰীক্ষা কৰিব লাগে কিয়নো ডায়েবেটিছ আৰু কৃমি থাকিলে এই ৰোগটো হোৱাৰ সম্ভাৱনাটো বেছি থাকে কাপোৰ কানি পৰিষ্কাৰ কৰি ৰাখিব লাগে প্ৰপাৰ লাইফষ্টাইল মেইনটেইন কৰিব লাগে বিশেষকৈ ঋতুচৰ্যা আৰু দিনচৰ্যা ঠিকমতে কৰিব লাগে এইখিনি মানি চলিলে নিশ্চয় আপোনালোকে এই ৰোগটোৰ পৰা হাত সাৰি থাকিব পাৰিব আজিৰ ভিডিঅ'টো ইমানেই আছিল প্ৰিয় বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোৰ পৰা লিকুৰিয়া ৰোগটোৰ বিষয়ে আপোনালোকে অলপ হ'লেও জানিবলৈ সক্ষম হ'ল মই আশা কৰিম আজি এই ভিডিঅ'টোৰ পৰা আপোনালোকে অলপ হ'লেও ইনফৰ্মেশ্যন এটা পালে আৰু যাতে সমাজৰ আন লোকসকলেও এই ৰোগটোৰ বিষয়ে জানিবলৈ পাই সজাগ আৰু সচেতনতা অৱলম্বন কৰি এই ৰোগটোৰ পৰা বহুখিনি আঁতৰত থাকিব পাৰে তাৰ বাবে আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আজিলৈ আহিছোঁ পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ